নমস্কাৰ ভিউয়াৰ্স, সিষ্টাৰ্ছ কিটচেনলৈ আপোনালোকক স্বাগতম। আজি আমি এটা পিয়াজ নহৰুবিহীন ৰেচিপি আপোনালোকৰ আগত লৈ আহিছোঁ। সেইটো হৈছে পনীৰ মলাই কোফটা কাৰী। একেবাৰে সহজ পদ্ধতিৰে পিয়াজ নহৰু নোহোৱাকৈ আমি বনাম ৰেষ্টুৰেণ্টৰ দৰে সোৱাদৰ। বলক আৰম্ভ কৰোঁ। প্ৰথমে গ্ৰেভিটো বনাই ল'ম। গ্ৰেভিৰ কাৰণে এটা কেৰাহীত আপুনি তেল গৰম কৰি ল'ব আৰু তাতে অলপমান গোটা জিৰা দি কেনে তাক অলপ টাইম ফুটিবলৈ দিব। জিৰাটো ভালকৈ ফুটিলে তাৰ এটা ধুনীয়া গোন্ধ ওলায়। তাৰপিছত গোটা গৰম মছলা দিব। গৰম মছলাত আপুনি ডালচেনি, ইলাচি, লং তেনেকৈ ল'ব পাৰে আৰু এইখিনি অলপ টাইম তেলত ধুনীয়াকৈ গৰম হ'বলৈ দিব। চাব যাতে পুৰি নাযায়। তাৰপিছত ৰুকা অলপ আদা দি দিব আৰু এইখিনিও ভালকৈ কিছু সময় ভালকৈ ভাজি ল'ব। এতিয়া তাত কাটি লোৱা দুটা ডাঙৰ বিলাহী দি দিব আৰু এইখিনি ভালকৈ কিছু সময় ভাজিব। একেবাৰে গলি যোৱাকৈ আমাক ভাজিব নালাগে। তাক অলপ কেঁচা ভাৱটো যোৱালৈকে ভাজিলেই হ'ব, অলপ কোমল হোৱাকৈ ভাজিলেই হ'ব। তাৰপিছত তাত হালধি আৰু নিমখ দি দিব। আৰু ভালকৈ তাক কিছু সময় ভাজি ল'ব। এতিয়া তাত কেঁচা জলকীয়া 2-3টামান দি দিব, আপোনাৰ সোৱাদ অনুযায়ী দিব। আৰু তাত 10-12টামান কাজু দি দিব আৰু এইখিনি কিছু সময় ভাজি থাকিব। আৰু তাৰপিছত গেছ অফ কৰি 5 মিনিটমান তাক ঠাণ্ডা হ'বলৈ দিব আৰু এই গোটেই মছলাখিনি মিক্সিত বাতিটোত লৈ এটা মিহিকৈ পেষ্ট বনাই ল'ব। এতিয়া কেৰাহীত 2 চামুচ ঘি গৰম কৰি ল'ব আৰু তাত ৰুকি লোৱা আদা দি দিব। আপুনি ইচ্ছা কৰিলে তেল বা বাটাৰো ইউজ কৰিব পাৰে, কিন্তু এই গ্ৰেভিটো ঘিত সোৱাদটো বেছি ভাল লাগে। এতিয়া আদাখিনি কিছু টাইম ভজা হোৱাৰ পিছত আপুনি মছলাৰ পেষ্টটো দি দিব, কাজু বিলাহীৰ পেষ্টটো, আৰু অলপ কাশ্মীৰী ৰঙা জলকীয়া গুড়ি দি দিব। এইটো বেছি জ্বলা নহয়, কিন্তু খুব ধুনীয়া এটা ৰং দিয়ে। আৰু 1 চামুচ চব্জি মছলা দি দিব আৰু হালধি অলপমান দি কেনে ভালকৈ লৰাই থাকিব। এতিয়া তাত 1 চাহ চামুচ আপুনি চেনি দি দিব আৰু গোটেইখিনি আপুনি 1 মিনিটমান ভালকৈ ভাজি ল'ব। এতিয়া এবাটি দৈ দিব। দৈটো আপুনি পনীয়া দৈ নল'ব। দৈৰ গোটাখিনি আপুনি ভালকৈ বাটিত চামুচেৰে ফেটি লৈ তাৰপিছত গ্ৰেভিত মিক্স কৰি দিব। আৰু মনত ৰাখিব, যেতিয়া দৈ দিব আপুনি সদায় গেছৰ ফ্লেমটো ল' ৰাখিব আৰু 5 মিনিটমান মিডিয়াম ফ্লেমত তাক ভালকৈ মিহলাই কেনে উতলিবলৈ দিব আৰু তাৰপিছত 10 মিনিটমান হাই ফ্লেমত থৈ দিব। এতিয়া তাত সোৱাদ অনুযায়ী নিমখ মিহলাব আৰু কিছু সময় মিহলাই ভালকৈ তাক ডাঠ হোৱালৈকে উতলিবলৈ দিব। যেতিয়া গ্ৰেভিটো ডাঠ হৈ যাব, তাৰপিছত তাত কিছু পানী মিক্স কৰিব। যোনটো মিক্সিৰ জাৰত আপুনি ব্লেণ্ড কৰিছিলে মছলাখিনি, সেইটোতে পানী দি কেনে আপুনি গ্ৰেভিত মিহলাব পাৰিব, তেতিয়া আপোনাৰ ৱেষ্টেজ নহ'ব। আৰু এতিয়া ফ্লেমটো হাই কৰি ৰাখি কিছু সময় উতলিব দিয়ক গ্ৰেভিখিনি। আৰু তাৰপিছত তাত আকৌ 5 মিনিটমান উতলিব দিব চিম কৰি কেনে আৰু ধনিয়া মিহলাই দিব। এতিয়া গ্ৰেভিটো ৰেডি হৈ গ'ল। এতিয়া কোফটা বনাবলৈ আপুনি 250 গ্ৰাম পনীৰ ল'ব আৰু তাক ভালকৈ গুড়ি কৰি ল'ব হাতেৰে পিটিকি কেনে। আৰু তাৰপিছত 2টা ডাঙৰ আলু, বইল কৰি লোৱা আলু আপুনি ল'ব আৰু তাক ভালকৈ পিটিকি লৈ এই পনীৰখিনিৰ লগত মিহলাই দিব আৰু ভালকৈ তাক মিহি হোৱাকৈ হাতেৰে পিটিকি ল'ব। এতিয়া তাত ডাঙৰ চামুচেৰে 2 চামুচ কৰ্ণফ্ল'ৰ দিব আৰু 2 চামুচ ময়দা দিব আৰু তাত অলপমান হালধি গুড়ি দিব, আধা চামুচমান, আৰু অলপমান নিমখ দিব আৰু এইখিনি গোটেইখিনি আপুনি ভালকৈ মিহলাই ল'ব। এইখিনি আপুনি যিমান পাৰে মিহি কৰিবলৈ চেষ্টা কৰিব, যাতে তাত কোনো আলু বা পনীৰৰ গোটা নাথাকে। এতিয়া আপুনি ষ্টাফিঙৰ কাৰণে এটা
মিক্সাৰ বনাই ল'ব ড্ৰাই ফ্ৰুটছৰ। তাত আপুনি কাজু, কিচমিচ আৰু খেজুৰৰ টুকুৰা ল'ব। খেজুৰখিনি অলপ পেষ্ট বনাই ল'ব আৰু এনেকৈ এটা ষ্টাফিং বনাই ল'ব। আৰু তাৰপিছত আপুনি এটা ময়দাৰ 2 চামুচ ময়দাত আপুনি পানী দি এটা পনীয়াকৈ ঘোল বনাই ল'ব। এতিয়া হাতত অলপমান তেল লগাই পনীৰৰ মিক্সাৰটো হাতৰ তলুৱাৰ সহায়ত তাক গোল বনাব আৰু আঙুলিৰে তাক মাজৰখিনি অলপমান গাঁত বনাই কেনে তাত এই ড্ৰাই ফ্ৰুটছৰ ষ্টাফিং অলপমান দি সকলো পিনৰ পৰা পনীৰৰ বলটো বন্ধ কৰি দিব। এতিয়া সকলো পিনৰ পৰা তাক বন্ধ কৰি ভালকৈ চাব যাতে কোনো ফটা নাথাকে আৰু তাক এটা খুব মিহি এটা ধুনীয়া বলৰ শ্বেপ দিব। এনেকৈ গোটেইকেইটা কোফটাই এটা এটাকৈ বনাই ল'ব। ছেম প্ৰচেছতে আপুনি বনাই ল'ব। আপোনালোকে যদি আমাৰ চেনেল ছিষ্টাৰ্ছ কিটচেন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া কোফটাকেইটা যেতিয়া ৰেডি হৈ গ'ল তেতিয়া আপুনি এটা কেৰাহীত তেল গৰম কৰি ল'ব আৰু এই এটা এটা কোফটা আপুনি ময়দাৰ ঘোলটোত ডুবাই তেলত ডুব যোৱাকৈ ভালকৈ ভাজি ল'ব। এনেকৈ আপুনি এটা এটাকৈ গোটেইখিনি কোফটাই আপুনি তেলত ডুব যোৱাকৈ ভাজি ল'ব। মন কৰিব যাতে আপুনি একে সময়তে বেছি কোফটা নাভাজে, 2-3টাহে ভাজিব, নহ'লে সি এটাৰ গাত এটা লাগি কেনে। আৰু আপুনি ফ্লেমটো মিডিয়াম ৰাখিব আৰু তাক ধুনীয়াকৈ গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব। এনেকৈ গোটেইকেইটা কোফটাই ভাজি কেনে আপুনি ওলাই ল'ব। গ্ৰেভি আপোনাৰ ৰেডি হৈয়ে আছিলে। এটা পাত্ৰত যেতিয়া আপুনি পৰিৱেশন কৰিব গ্ৰেভিখিনি উলিয়াই ল'ব আৰু কোফটাকেইটা তাত জাষ্ট গ্ৰেভিটোত ডুবাই দি কেনে আপুনি ওপৰত ধনিয়া পাত দি তাক পৰিৱেশন কৰক। হৈ গ'ল আপোনাৰ পিঁয়াজ নহৰুবিহীন একেবাৰে সহজ মালাই কোফটা কাৰী, যি ৰেষ্টুৰেণ্টৰ দৰে সোৱাদৰ। আপুনি তাক ৰুটি বা নানৰ লগত নাইবা ফ্ৰাইড ৰাইচৰ লগত পৰিৱেশন কৰিব পাৰে। আপোনালোকৰ যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।